এয়া পুৱা 6 বজাৰ দৃশ্য পুৱাই পুৱাই খুৰাই কাটি আছে কলগছ যেহেতু 7 বছৰৰ পাছত আমাৰ ঘৰত পাঠ কৰিবলৈ লোৱা হৈছে কীৰ্তন আৰু তাৰ বাবে চলি আছে পূৰ্ণ প্ৰস্তুতি কীৰ্তন দিনাখন এহাজ ভাত সকলোকে খোৱা হ'ব আৰু ঠিক তাৰ আগে আগে কলৰ ডুঙত দিয়া হ'ব কোমল চাউলৰ জলপান আৰু কোমল চাউলৰ জলপান খাবলৈ যি ডুং ব্যৱহাৰ কৰা হ'ব তাৰ বাবে কাটি থকা হৈছে এই কলগছ আৰু পাছফালে এয়া দেখিছে বাহৰ এই কাম কৰি আছে যে এয়া কীৰ্তনৰ বাবে ৰভা বনাই আছে আমাৰ গাঁৱত কি ভাল কথা জানেনে সকলোৱে গাঁওখনত যদি কিবা এটা হয় হকাম বিয়া পৰ্ব যিয়ে নহওক লাগে এনেদৰে খুব সহায় কৰে মাত্ৰ সেই গিৰিহতৰে বা সেই যাৰ ঘৰত মানে অনুষ্ঠানটো পতা হয় তেওঁলোকৰে দায়িত্ব নহয় এই গোটেই যেন গাঁওখনৰে এক দায়িত্ব যেন হৈ পৰে আৰু সকলোৱে ইঘৰে সিঘৰক খুব সহায় কৰে আৰু এয়া যে দেখিছে কলগছ কেজোপা কাটিছিল এনেদৰে থোৱা হৈছে পাছদিনাখন ইয়াৰ পৰা বনোৱা হ'ব ডুং আগদিনাখন এনেকৈ কাটি কাটি থৈ দিছে কিয়নো কলগছৰ ভিতৰত থকা অতিৰিক্ত পানীটো যাতে ওলাই যাব পাৰে সেইবাবে এনেদৰে কাটি কাটি ৰখা হৈছে আৰু ইয়াৰ পৰাই বনোৱা হ'ব এনেদৰে কলৰ ডুং এই ভিডিঅ'টো কোনো ধৰণৰ মিনি ব্লগ বা ব্লগ কিবা মই এনেকুৱা ধৰণৰ ভাবি পিনে একো বনোৱা নাই মই আচলতে এই সময়খিনি ৰাখিব বিচাৰিছোঁ এই পৰম্পৰাটো ধৰি ৰাখিব বিচাৰিছোঁ নাজানো কিমান সফল হওঁ যাতে ভৱিষ্যত প্ৰজন্মই এই কেতিয়াবা যদি মোৰ ফেচবুকটো খুলি চাই তেতিয়া যাতে দেখে যে আচ্ছা এনেদৰে বনোৱা হৈছিল কলৰ ডুং আৰু এনেদৰে সকলোৱে ইঘৰে সিঘৰক এনেকৈ সহায় কৰিছিল এই পৰিৱেশটো যাতে দেখে বুজি পায় অনুভৱ যাতে কৰিব পাৰে আৰু লাহে লাহে যদি এইখিনি নোহোৱা হয় গৈ তেনেহ'লে কিমান দুখ লাগিব তেতিয়া এইখিনি চায়েতো মনত পেলাব লাগিব সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ নিজৰ ফেচবুক বা যতে হলো আৰু ৰাখিম আৰু তেনেকুৱাকে আৰু কেনেকৈনো কলৰ ডুং বনাবলৈ কেনেকুৱা ধৰণৰ কলগছ লাগে কি সকলোবিলাক ইমান ধুনীয়াকৈ বুজাই দিছে নহয় আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিলে বুজিব পাৰিব আৰু মাজে মাজে চলি আছে চাহৰ পৰ্ব খুৰী আৰু মায়ে চাহ দি আছে পিঠা বনাই পিঠায়ে ৰাতিপুৱাই বনাইছে আৰু এনেদৰে সকলোকে লাল চাহৰ লগত পিঠা দি আছে আৰু কলৰ ডুং বনাই আছে ৰভা বনাই আছে কিমান যে ধুনীয়া এটা পৰিৱেশ পুৱাই পুৱাই চাওকচোন বাৰু 6 বজাতে সকলোৱে একদম নিজে নিজে আহি কোনো কাকো ক'ব লগা হোৱা নাই আহক কৰি দিয়ক নিজে আহিছে ধুনীয়াকৈ বনাই আছে কৰিছে কলৰ ডুংনো কেনেকৈ বনাই অকল ময়ে ভইচ অভাৰ দি কৈ নাথাকোঁ আহকচোন চাওঁ আৰু শুনো কেনেকৈনো বনাই দিল নপৰা কলগছ কাটি আনিব লাগে বিশেষকৈ আমি ভীমকলৰ গছ লোৱা হয় এই ডুং বনাবলৈ এইটো জলপান খোৱাত আমি ব্যৱহাৰ হয় দহা কাজতো আমি এই কল পাততে আমি ভাত খোৱা হয় কল পটুৱাত এতিয়ালৈকে কল পটুৱা হয় আমাৰ পৰম্পৰা পৌৰাণিক পৰম্পৰা মতে চলি আহি আছে এই এনেকৈ ডুংটো আমি লোৱা হয় এনেকৈ কাটা হয় এইটো অকণমান ধনত কাটিব লাগে এনেকৈ কৰি এইটো এনেকৈ ভাঙি দিলে এইটো আগে কাটি লোৱা হয় এনেকৈ লগোৱা তাৰপৰা এনেকুৱা কৰি দেখুৱাই সেইটো চাইড হ'ব ইয়াত জলপান খাবলৈ সুন্দৰ ব্যৱস্থা হয় এইটো জলপান খাবৰ কাৰণে সুন্দৰ ব্যৱস্থা এইটো আগৰ অতীততে মানুহবিলাকে এনেকৈ জলপান খায় কোমল চাউল দৈ গাখীৰ যি হওক আমি কিছুমান সৰু সুৰা সকাম পাতিলেও কেতিয়াবা এইবোৰে ব্যৱহাৰ কৰা হয় ডং বনালে এনেকুৱা পিৰি দিয়ে এইখিনি পিৰি বুলি কয় ইয়াত সোমাই দিয়ে ইয়াত সুমিয়াই দিয়ে এইখিনি পিৰি বুলি কয় ইয়াত সোমাই দিয়ে এতিয়া এইফালে বাগৰি নাযাব জলপানটো গাখীৰ বাগৰি নাযাব গুড় বাগৰি নাযায় জলপান কোমল চাউল বুলি কয় তাহানি ডিজাইন বেলেগ আকৌ এইটো আমেৰিকাৰ লৈ আহিছিলে এই ডিজাইনটো চব ডিজাইন দিব বাৰু আৰ্কিটেক্সাৰ বেলেগ এইটো শ্বিলঙৰ এইটো এইখিনি মুঠাউনি কছাৰী কেইটা ডঙতে ভাতো খায় ডঙতে জলপানো খায় কলৰ ডুং বনোৱাও বোলে আকৌ দুটা ডিজাইন
এটা ডিজাইনটো বনোৱাই দেখালেই বাৰু আৰু এটা ডিজাইনত এয়া বনাই দেখাই আছে তাকে লগৰীয়া কেজনে জুকাই আছে যে বোলে ডিজাইনটো বোলে বাহিৰৰ পৰা আনিছে আৰু বনোৱা মানুহজনো বাহিৰৰ সেইকাৰণে এটো বোলে বেলেগ এটা ডিজাইন আৰু এই বেলেগ ডিজাইনত বনাই দেখুৱাই আছে দেখ ভাই দেখ কেনেকে দেখ ভাই মজা মানে চা এইটো একদম ডিজাইনেবল দেখ ভাই দেখ কমতি মজা নেকি এটো অলপ কষ্টকৰ ন অকমান কষ্ট হয় কষ্ট কাৰণে নাই বনোৱা আকৌ নাই বনোৱা আৰু এইটো বঢ়িয়া হয় বঢ়িয়া বুলি কয় কি খিলে হেড বনাই দিয়ে তাত হুমিয়াই দিয়া সেইটো এতিয়া লাহেকে ওলাইছে এই চিটাটো ই যায় বুলি ভয় নেজানিলে চিটা ই গলে এখন দেখাও আকৌ এফালে আবাং বাং জল বাগৈ যাব আবাং বাং হ'ব ইফালে দেখাওক চক এই চিটাৰ এই চিটা আপোনালোকে এনেই চালে মানে এইটো ধৰি লওক ধৰিব নোৱাৰিব মিস্ত্ৰীৰ ওচৰত যাব লাগিব কেনেকে কি কৰে কেনেকে কি নকৰে তৈয়াৰটো কেনেকে কৰিছে এতিয়া দেখুৱাই দিব পাৰিব এনেকুৱা দম হৈছে এইটো এনে কেনেকে খাব আৰু বুলি ক'ব বহি থাকিব খুৰু আছে যে খুৰু আছে এইটো বহি থাকিব এইটো ধুনীয়াকে বহি থাকিব ইয়াত মানুহ বহিব ধুনীয়াকে বহি থাকিব এই দংটোতে খাব এই দংটোত মানে জলপান থাকিব গুড় থাকিব বস খাই থাকিব দেখিলে নহয় কিমান ধুনীয়াকৈ বুজাই দিলে লগতে দুটা ধৰণৰে কলৰ ডুং কেনেকৈ হাজে তাকো দেখুৱালে ইতিমধ্যে প্ৰায় শেষ হৈছে কলৰ ডুং বনোৱাত এতিয়া এইখিনি এখন নতুনকৈ সজা বাহৰ চাঙত থব আৰু এইখনে হৈছে সেইখন বাহৰ চাং যিখন একদম নতুনকৈ সজা হয় আৰু ইয়াতে ধুই মেলি থব এইখিনি ধুবলৈ ওচৰৰ পাজৰৰ বৰমা খুৰী বৌ আমৈ বোৱাৰী সকলোবিলাকে আহি ধুনীয়াকৈ আগদিনাখনে থৈ যাব আৰু পাছদিনাখন এখন কলৰ ডুঙতে জলপান খাব যেহেতু হকাম দিনাখন বহুত ব্যস্ত সেইবাবে কোনো ধৰণৰ মই ভিডিঅ' কৰা নাই সেইবাবে ভকতসকলে আৰু আইসকলে জলপান খোৱা ভিডিঅ' মই কৰিব নোৱাৰিলোঁ আৰু এই দুইজনী হৈছে মোৰ বোৱাৰী তেওঁলোকে একেবাৰে শেষত খাই আছিল তেওঁলোকৰে অকণমান ভিডিঅ' কৰি থলোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ